আজিকালি বিকাশে গুৰুত্বই নিদিয়া হ'ল। এনি টাইম নুপুৰ উফ ইৰিটেট হৈ গৈছোঁ এই নামটো শুনি শুনি। মানে বিকাশে মোক ইমান বেয়াকৈ ঠগিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। কি কৰিম, মোৰে ভাগ্য বেয়া। বিকাশী আজি অকলে অকলে যে নুপুৰ নাই যে লগত কিয়? তাই নাই অহা, মই অকলে ওলাই আহিলোঁ। আজিকালি তাই তোৰ লগ এৰিলে নেকি বাৰু? নাই ৰা, তাই ব্যস্ত আছে চাগে সেইকাৰণে নাই অহা। তাই আজিকালি বিকাশৰ লগতে ব্যস্ত হৈ থাকে ন। তোক কথা এটা কওঁ, তই বেয়া পাবি নেকি? কচোন কি কথা? বিকাশ তোৰ বয়ফ্ৰেণ্ড আছিল ন? হে, তোক কোনে ক'লে? পালো আৰু গম। মানে নহয় সেইটো ক তই। সেইবোৰ অতীত আছিল। তই এতিয়া সেইবোৰ কথা উলিয়াই নাথাকিবি দেই, সেইবোৰ অতীত আছিল। মইনো কেলে উলিয়াম বাৰু কচোন? তহঁতে মোক কি বুলি ভাবা বাৰু? তহঁতে মোক শুকুনি বুলি ভাবিছা নেকি? নাই ভাবা, তোৰ স্বভাৱটো তেনেকুৱা যে। হ'ব তহঁতৰহে বৰ ভাল। তহঁতৰ লগত কথা পতাই বেকাৰ। এজনীক বৰ বেয়াকে ক'লো নেকি বাৰু? গোটেই গাঁওখনত নুলিয়ালেই হ'ল আৰু কথাবোৰ। যি হয় হৈ থাকিব, ইমান ভাবি থাকিবলৈ নাই আৰু। মনটো ভাল লাগিব বুলি ওলাই আহিলোঁ, এইজনীয়ে মনটো বেয়াহে কৰি দিলে। বোলো আইতাক নাতিনে ক'ৰ পৰা আহিলে? ইয়াক স্কুলৰ পৰা আনিব গৈছিলোঁ। তুমি ক'ত গৈছিলা? আইতা তুমি আমাৰ ঘৰত কেলে নোযোৱা? আইও দেহি, মাতটো ইমান মৰম লগা দেহাটো। তুমি মোক মৰম লগাটো বুলি ক'লে নহ'ব, তুমি মোক চকলেট কিনি দিব লাগিব। দেহা নাপায় নহয়, মই কিনি দিম ব'লা। তেনেকৈনো কেলে কৈছে নবৌ? সি সৰু ল'ৰা, কিনো জানে। দেহা ব'লা। ঘৰখনত সকলোৱে মৰম কৰি কৰি তাক একেবাৰে মূৰৰ ওপৰত লৈছে আৰু কি ক'বা। মাকে গম পালে মুখে বকিব আকৌ। সেইটো হয়। দেহা মই তোমাক বেলেগ এদিনাখন চকলেট কিনি দিম দেই। আইতা তুমি কেলে নালাগে বুলি ক'লা? মই খামেই চকলেট। ব'লা মই কিনি দিম নহয়। আমি যাওঁ দিয়া, গালি দিব নহ'লে মাকে। কিবা আমাৰ ঘৰলৈ। হ'ব দিয়ক নহ'লে। দেহা মই তোমালোকৰ ঘৰলৈ যাওঁতে চকলেট লৈ যাম দেই। আইতা তুমি মোক চকলেট দিম বুলি কেলে ঠগি আনিলা? মই তোমাক বেয়া পাইছো, নামাতো যোৱা। দেহা নাকান্দিবাচোন, মই তোমাক চকলেট আনি দিম নহয়। ককাক ফোন কৰি ক'ম, ঢেৰ চকলেট লৈ আহিব দেই। সঁচাকে ক'বাতো ককা? দেহা তুমি এতিয়া নাকান্দিবাচোন। দেহা স্কুলৰ পৰা আহিয়ে হাল্লা কৰিছে যে, কি হৈছে তোমাৰ? মা চোৱাচোন, আইতাক চকলেট কিনি দিব ক'লো, আইতাই মোক দিমকে ঘৰলৈ লৈ গুচি আহিলে। মই তোমাক চকলেট খাব মানা কৰিছিলো নে? মই সেইকাৰণে চকলেট নাই দিয়া। আইতা তুমি ফাঁকি কেলে দিছা? তুমি মোক ককাহঁতনে চকলেট আনি দিম বুলি কৈছিলা, এতিয়া আকৌ মা আগত নিদো বুলি কৈছা যে। দেহা ব'লা ৰুমলে, স্কুলৰ পৰা আহি হাল্লা কৰিব হৈ গ'ল তাৰ। শুন তুমি এতিয়া যোৱাচোন, মুখ হাত ধুই কিবা এটা খাই লোৱা। হ'ব তোমালোক মোক চবে ফাঁকি দিয়া, নামাতো মই কাকো। এই ল'ৰাটোৰ পৰা যে শান্তি নাই। কি যে হ'ব, ল'ৰাটোৱে কিবা এটা খাব বিচাৰে দিব লাগে। এতিয়া নাখায়নো কেতিয়া খাব সিহঁতি? মাকজনী যে অলপ বেছি, যেন সিহঁতিহে ল'ৰা ছোৱালী তুলিছে, আমি তোলাই নাছিলোঁ। এখেতকে ফোন কৰি কওঁ চকলেট দুটামান লৈ আহিবলৈ, গালি দিলেও দিব মাকে। হেল্ল' আপুনি আহিছেনে ঘৰলৈ? আহোঁতে চকলেট দুটামান লৈ আহিবচোন, ল'ৰাটোৱে চকলেট লাগে বুলি ইমান আমনি কৰিছে। ঠিক আছে দিয়ক তেনেহ'লে। এতিয়াহে যদি অলপ ল'ৰাটো শান্ত হয় দেই। দেহা কাপোৰ কানি খুলি মুখ হাত ধুই লোৱা, মই খাবলৈ যোগাৰ কৰোঁ। মই খোৱাৰ যোগাৰ কৰোঁগৈ। মই কিন্তু টেবুলত দেখিব লাগিব তোমাক, আৰু যাতে মই মাত দিব লগা নহয়। মাত দিব লগা হ'লে কথা দিগদাৰ আছে কিন্তু। মই নাখাওঁ। মই সেইবোৰ নাজানো, মুঠতে মই খোৱাৰ সময়ত তোমাক টেবুলত দেখিব লাগিব। জেদ ধৰিব আহিছে সি এতিয়া। দেহা মই যাতে আৰু মাত নুশুনো। মাজনীয়ে খালি মোক গালি দি থাকে। আৰু নেক্সট টাইম মাত শুনিলে কথা দিগদাৰ আছে কিন্তু। মই বেয়া পাইছো তোমাক, নামাতো তোমাক মই। তুমিও মোক নামাতিবা, মই ককাহঁতৰ লগত শুম। শুই থাকিবি ক'ত শুৱ। মাজনী অলপ বেছি কৰে। আজি মই সঁচাকে ককাহঁতৰ লগতে শুই থাকিম। তই খাবলৈ নাহ কেলে? মাতিলে খাব নগলে আকৌ মোক মাৰিবহি, নহ'লে খাবলৈ যোৱাই ভাল। পেহী তুমি ক'ত আছানো? দেহা কেলে মাতিছিলা মোক? মোৰ খাবলৈ মন নাই, মায়ে কেনেকে জোৰ কৰি আছে খাবলৈ, তুমি কৈ দিয়া না। কিয় তুমি কেলে নোখোৱা? আকৌ স্কুলৰ পৰা আহিছা, খাই লোৱা। এতিয়া খাই কৰি লোৱা, ৰেষ্ট লোৱা, পিছবেলা আমি দুইটাই খেলিম দেই। সঁচাকে কৈছাতো? খেলিবানে তুমি মোৰ লগত? সঁচাকে কৈছো দেহা, তুমি এতিয়া খাই কৰি অলপ ৰেষ্ট লোৱা, পিছবেলা আমি দুইটাই খেলিম, হ'ব? ঠিক আছে। যোৱা, মা মাতি আছে নহয়, তুমি খাই লোৱাগে। ইমান মনাব লাগে ল'ৰাটো, দুষ্টটো। ভালো লাগে সি বদমাচি কৰিলে, অলপতো আমনি কৰিবই আৰু।